নমস্কাৰ সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। দুৰ্গাপূজাৰ নৱমীৰ দিনাখন আমি আমাৰ নগাঁৱৰ কেইবাখনো ধুনীয়া ধুনীয়া পূজা চাইছিলোঁ, কিন্তু পূজাৰ পিছতেই মোৰ খুব অসুখ হৈছিলে। মই 15 দিনমান খুব বেয়াকৈ অসুস্থ হৈছিলোঁ আৰু সেইকাৰণে মই ভিডিঅ'বোৰ এডিট কৰি আপলোড কৰিব পৰা নাছিলোঁ। আৰু আজি মই সেই পূজাৰ ভিডিঅ'খিনি এডিট কৰি আপোনালোকলৈ এটা ভিডিঅ' যুগুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই হ'লে আপোনালোকে লাইক কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো চাই কেনে লাগিল। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলক মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আহি এতিয়া আমাৰ নগাঁৱৰ বাঙালী সন্মিলনীৰ পূজাবাৰী পাইছোঁহি আৰু এইটো এটা স্থায়ী বিল্ডিং হয়। ইয়াতে খুব ধুনীয়াকৈ লাইটেৰে সজাইছে আৰু মণ্ডপটো পূজা মণ্ডপটো কাষতে আছে আৰু পেণ্ডেলৰ ভিতৰতে দেৱী আছে। মই সোমাই আহিছোঁ, আপোনালোকে চাওকচোন। আৰু ইমান ভাল লাগিছে ইয়ালৈ আহি। পৰিৱেশটো এটা নিৰিবিলি পৰিৱেশ, যদিও মানুহৰ ভিৰ আছে, চিঞৰ বাখৰ হৈ হাল্লা নাই আৰু সকলো শান্তিত আছে আৰু খুব ভাল লাগিছে। সেইকাৰণে ময়ো অকণমান ইয়াতে বহি লৈছোঁ। সেয়া আগত দেৱী দেখিছে আৰু ওচৰতে খিচিৰি বিলাই আছে, এয়া চাওকচোন। এতিয়া আমি ইয়াৰ কাষৰে পূজাখন চাবলৈ যাম। সেইখন পূজা কম্পিটিশ্যনত উইনাৰ হ'বলৈ সক্ষম হৈছে। তাৰ পেণ্ডেলটো খুব ধুনীয়া হৈছে আৰু সেই পেণ্ডেলটো চাবলৈ মানুহৰ খুব ভিৰ লাগিছে। আহকচোন আমি এতিয়া তালৈ যাওঁ। চিনাকি মানুহ লগ পাইছোঁ। চাওকচোন কিমান ভিৰ। এই পেণ্ডেলটোৰ ভিতৰত সোমাবৰ কাৰণে আমি কমচে কম 40-45 মিনিটমান বাহিৰত ৰৈ থাকিব লগা হৈছে ভিৰৰ মাজত। এবাৰ ভাবিছোঁ উভতি গুচি যাওঁ, কিন্তু উভতি যাবও নোৱাৰা হ'লোঁ। এনেকুৱা ভিৰ, ঠেলা হেঁচা, ভৰিকেইটা দাং খাই যায় ভিৰৰ মাজত। এনেকুৱা এটা পৰিস্থিতি হৈছে। খুব ধুনীয়াকৈ সজাইছে অৱশ্যে। চৰাইৰ পাখি, চৰাই এনেকুৱা ডিজাইন কৰিছে। খুব বেছি লাইটিঙৰ কাৰণে পিকচাৰটো প্ৰপাৰলি অহা নাই আৰু ভিতৰলৈ বেছি মানুহ সোমাব দিয়া নাই। লাইন পাতি পাতি কেইজনমানকৈ সোমাব দিছে। আৰু ভিতৰলৈ যেতিয়া সোমাই গৈছোঁ তেতিয়া এনেকুৱা এটা ফিলিংছ হৈছে যেন স্বৰ্গপুৰীতহে সোমাই আহিছোঁ। খুব ধুনীয়াকৈ সজাইছে আৰু গোটেই বস্তুটো চৰাইৰ বাঁহ, চৰাই এনেধৰণৰ এটা থিম দিছে তেওঁলোকে। খুব ধুনীয়া, চাওকচোন আপোনালোকে কিমান ধুনীয়া লাগিছে দেখিছে। এইবোৰ চৰাই ওলমাই ওলমাই থোৱাৰ নিচিনাকৈ কৰিছে। খুব ভাল লাগিছে। আৰু ইয়াত তেওঁলোকে মানুহ ৰৈ থাকিব দিয়া নাই। যিহেতু মানুহ বাহিৰত ৰৈ আছে, তেওঁলোকে মানুহবোৰ কেৱল উলিয়াই আছে আৰু এইফালেদি সোমোৱাইছে নহয়, পিছফালেদি তেওঁলোকে এটা বেলেগ ৰাস্তাৰে উলিয়াই দিছে মানুহখিনি। লাইটৰ এফেক্টটো খুব ধুনীয়া দিছে, কিন্তু ইয়াতে খুব ভাল লাগিছে, অতীৱ সুন্দৰ বুলি যিটো কয়। লাহে লাহে আহি আহি দেৱীৰ কাষ পালোহি আৰু দেৱীও খুব ধুনীয়া হৈছে। লাইটৰ এফেক্ট খুব ধুনীয়া, দেখি ভাল লাগিছে খুব। আৰু ইয়াৰ ভিতৰতে তেওঁলোকৰ কমিটিৰ পাৰ্মানেণ্ট বিল্ডিং আছে, তাতে তেওঁলোকে খিচিৰি খুৱাই আছে মানুহক। চাওকচোন পৰিৱেশটো। যথেষ্ট ডাঙৰ এটা হল। আপোনালোকে দেখি পেলাই নিশ্চয় অনুমান কৰিব পাৰিছে হলটো কিমান ডাঙৰ। আৰু ইয়াত সকলোৱে খিচিৰি খাইছে। তেওঁলোকে সকলো মানুহৰ কাৰণে খিচিৰি এৰেঞ্জ কৰিছে ইয়াত। আৰু ময়ো খাইছোঁ খিচিৰি, কাৰণ খুব পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তেওঁলোকে খিচিৰি বিলাইছে মানুহৰ মাজত আৰু খুব ধুনীয়া আতিথ্য তেওঁলোকৰ। সেইকাৰণে আচলতে খুব ভাল লাগিল আৰু খাইছোঁ। আৰু এতিয়া ঘৰত গৈ পেলাই বেলেগ একো নাখাওঁ আৰু সেইকাৰণে ইয়াতে খিচিৰি খাই ল'লোঁ। যিহেতু ভালকৈ ৰন্ধা বঢ়া কৰিছে, ভালকৈ বিলাইছে তেওঁলোকে। তাৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু চন্দ্ৰযান 3ৰ আৰ্হিত বনোৱা পেণ্ডেলটো পালোহি। চাওকচোন, এইটোও বৰ ধুনীয়াকৈ বনাইছে।
মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বিদায় লৈছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ তেতিয়ালৈকে সকলো কুশলে থাকিব নমস্কাৰ